Hello everyone, Kumruk Sudung. Good morning. আজি ৰাতিপুৱা মিনি ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু বহুত দিনৰ মূৰত আৰু কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে নিশ্চয় আৰু ইফালে মই ফুলৰ টাপিটা আনি ভিতৰত থলোঁ যিহেতু বাহিৰত গোটেই গৰু ছাগলী খাই দিয়ে আমাৰ গৰু ছাগলীৰ অভাৱ নাই ইয়াতে থকা জেগাখিনিত সেইটো কাৰণে আৰু এইটো অপৰাজিতা গছ আজি 2 বছৰমান হ'ল ৰোৱা এনেকৈ ধুনীয়াকৈ হৈছে আৰু বহুত হৈছিলে আৰু কাটি দিলোঁ আকৌ হৈ গ'ল মানে গুৰিটো কাটি দিয়া নাই আৰু পাতখিনি কাটি দিয়া হয় অলপমান বেছি জংঘল হৈ গ'লে যেটো সাপ সোমাই ভয় লাগে আৰু এটা ব্ৰাছ কৰি হৈ গ'ল মুখখন ধুই ল'লোঁ ধুনীয়াকৈ তাৰপিছত ৰাতিপুৱা শুই উঠিয়ে মই এগিলাচ গৰম পানী মানে কুহুমীয়া গৰম পানী খাই লওঁ এনেদৰে আৰু বাহিৰত বতৰটো মানে বৰষুণ চিপচিপিয়াকৈ দি আছে একেবাৰে ডাঙৰকৈও দিয়া নাই আৰু আপোনালোকে খাই নাই ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী মই ডেইলিয়ে খাওঁ যেহেতু মোৰ গেছৰ প্ৰব্লেম আছে আৰু ইফালে লৈ ল'লোঁ একাপ লাল চাহ 2খন বিস্কুট দি আৰু বহুত দিনৰ মূৰত মিনি ব্লগ এটা লৈ আহিছোঁ আপোনালোকলৈ ইমান দিনে দিব পৰাই নাই মানে ব্যস্ততাৰ মাজত মানে সদায় দিম বুলি ভাবোঁ কিন্তু দিবলৈ সময় নহয় আৰু ইফালে আনি দিলে শাহুমায়ে কল খাবলৈ দিলে সেইকাৰণে খাই লৈছোঁ আৰু এটা খালোঁ এটা নাখালোঁ দুটা দিছিলে খাবলৈ আৰু এইফালে স্কুল যোৱা টাইম হৈ গ'ল ছোৱালীৰ দেউতাকে লৈ গৈছে স্কুললৈ আৰু ময়ো এতিয়া গা পা ধুই আজৰি হৈ ল'লোঁ তাৰপিছতে ভাত পানীও বনাই ল'লোঁ আজৰি হৈ আৰু এতিয়ালৈকে ৰাতিৰ হোৱাৰ বিচনাই ভালকৈ পৰাই নাই সেইটো কাৰণে পাৰি ল'লোঁ যিহেতু বেটি আছে বেটিয়ে বহুত মানে লেতেৰা পেতেৰা কৰি দিয়ে আৰু থাকিলে পাই থৈ দিলেও আকৌ বিচনাৰ লাডু কৰি দিয়ে আপোনালোকৰ কৰে নাই বাৰু তেনেকুৱা ল'ৰা ছোৱালীবিলাকে আৰু এইফালে আমুল কুলৰ বটল এটা লৈছোঁ এইটো আৰ্ট কৰোঁ বুলি অকণমান এনেকৈ লৈ লৈছোঁ আৰু ভিডিঅ'টোত আৰ্ট কৰাখিনি ইমান দেখা নাথাকিলেও যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে আৰু কেনেকুৱা হৈছে জনাব কমেণ্টত আৰু এতিয়া আবেলি সময়ত এয়া ছাতৰ ওপৰত উঠি আহিলোঁ আৰু মায়ে দি আছে ছাগলীক কলপাত ছিঙি আকৌ কলগছৰ পৰা ছিঙি দি আছে ছাতৰ ওপৰত উঠি কিনে আৰু আজি মিনি ব্লগটো এইখিনিয়ে আছিলে তো কেনেকুৱা লাগিল চাই আপোনালোকে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু পুনৰ লগ পাইছোঁ নেক্সট এটা মিনি ব্লগত